morning and welcome to my vlog channel guys কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি চেল মানুহ এজন আহিব তো আপোনালোকক দেখুৱাম কোন আহিব আৰু চাব কোন আহিব জানিব লাগিলে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব লাগিব তেনেহলে মোৰ ভিডিওটো মাজতে বন্ধ কৰি নিদিব শেষলৈকে চাব তেতিয়া গম পাব কোন স্পেশাল আলহী আহিব আমাৰ ঘৰত আলহী নহয় স্পেশাল মানুহ এজন আহিব তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব আৰু কনজুচি নকৰিব ভিডিওটো এটা লাইক কৰি দিব ইমান গৰমত যদি আপোনালোকৰ ঘৰত আলহী আহে কেনেকুৱা হ'ব খোৱা ধোৱা একদম এই গৰমত বিশেষকৈ এতিয়া আমি আমাৰ ঘৰৰ কথা আমি যি পাই তাকে বনাইছোঁ ইমান গৰমত মানে দালি বনাইছোঁ আলু পিটিকা কৰিছোঁ ভাত বনাইছোঁ বাছ কাম শেষ কিন্তু আলহী আহিলেতো ভাজি লাগিল চব্জি লাগিল আঞ্জা লাগিল দালিও লাগিল তো বহুত লাগি গা পা ধুই ৰেডি হৈ লৈছোঁ চুলি এতিয়ালৈকে চুচা নাই ইমান গৰম তো আজি আমাৰ ঘৰত স্পেচিয়েল আলহী আহি আছে মই দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব ফাৰ্ষ্টতে মই আলহী আহিলে বহিব দিব লাগিব নহয় তো জেগাখিনি অলপ লেতেৰা হৈ আছে চাফা কৰি দিওঁ তাৰপিছত মই খোৱা লোৱাৰ কাৰণে এইবিলাক বস্তুবিলাক যোগাৰ কৰিম তো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব আজি কোন স্পেচিয়েল আলহী আহে তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চোৱা হৈ গ'ল সেনেকুৱা জাগা নাই তাৰমানে কোনোফালে এইখিনিয়ে হ'ব এইখিনিয়ে ফিক্স কৰিব লাগিব তো এইখিনি জেগাতে বহোৱা ফাৰ্ষ্ট সাৰি লওঁ তাৰপিছত ইয়াতে চাই থাকক আলহী বহোৱাম কেনেকৈ আজি গম পাব আপোনালোকে চাই থাকক মানে মই মোৰ ষ্টাইলত আলহীক বহোৱাম ৰেডি কৰি ল'লোঁ আৰু বাকী এতিয়া খোৱাটো বাৰু হ'ব বহাটো ৰেডি হ'ল যাতে আৰু এতিয়া টাইম হৈছে 9:30 তো 11টা 11:30 মান বজাত আহিম বুলি কৈছিলে এটা ফোন কৰি চাওঁ আৰু ফোনটো কৰি চাওঁ যে আহিব ওলাইছে নে ওলোৱা নাই গাইজ এটা ঘটনা হ'ল মানে কি মই যে কৈছিলোঁ স্পেচিয়েল মানুহ এজন আহিব তো মানুহজন মানে ঘৰ চিনি নাপায় তো মই আনিব যাব লাগিব তো মই এতিয়া তাতে গৈ আছোঁ মানে মই কৈছিলোঁ কিবা এটা হ'ব বুলি পেলাই এতিয়া মানে মই আনিব যাব লাগে এতিয়া ৰেডি হৈ কেনে একদম পূৰা আপোনালোকক ৰাস্তাত লগ পাই আছোঁ আৰু মানে আগবাঢ়ি যাব লগা হ'ল উপায় নাই আৰু ইমান ৰ'দ দিছে এই ৰ'দত কেনেকৈ যাম আৰু বাইকত যাব লাগিব মানে অকল হাজবেণ্ড আৰু ময়ে যাম বাকী বাচ্চাকেইটাক লৈ নাযাওঁ সিহঁতক থৈ যাম বহুত ৰ'দ আৰু বহুত গৰম সেইটো কাৰণে সিহঁতক লৈ নাযাওঁ তো আপোনালোকক মই ৰাস্তাত লগ পাই আছোঁ ইয়াতে ৰখিছোঁ ৰ'ব অলপ কাম আছে তো আমি আহি পাই গ'লোঁ গুৱাহাটী আৰু গুৱাহাটী বুলিলেতো জাম থাকিবই জানেই আৰু কি ক'ম তো আমি বাইকখন লৈ আহাই বাছ এটাই ভাল হ'ল যে বাইকখন লৈ আহি আমি মানে মাজে মাজে সোমাই যাব পাৰিছোঁ কিন্তু ডাঙৰখন আনিলে আমি ক'ৰবাত ৰখি থাকিব লাগিলে
তো চাই থাকক, জামৰ মাজত যাই আছোঁ। বাপৰে বাপ গাইজ, বজাৰ দেখিছেনে? আমি ঘৰত আম কঁঠাল খাব নাপালোঁ, ইয়াতে আম কঁঠাল ঢেৰ লাগি আছে। আৰু আমি এতিয়া আহি পাইছোঁ সেই জেগাখিনি, আৰু এইটো হ'ল শ্ৰী শ্ৰী বাবা বলভদ্ৰ মন্দিৰ, কটাবাৰী। তো আমি গড়চুকত আহিছোঁ, এই গড়চুকৰ বজাৰ আছিলে আগৰ ফালে। আৰু এতিয়া এওঁ ফোনত কথা কৈ আছে মানুহজনৰ লগত, মানে কোনখিনিত আছে আমিও ভালকৈ চিনি নাপাওঁ, সেইটো কাৰণে আমি মানে ফোনেই দিয়ে চব মানে ঠিক ঠাক কৰি আহিছোঁ। আৰু পাইছোঁৱে ৰ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখুৱাই দিম। মানুহজনক লগ পামেই আৰু বেছি দূৰ নাই, এইখিনিতে বুলি কৈছে। একদম মছজিদৰ ওচৰতে আছে। তো ফাইনেলি পাই গ'লোঁ তেওঁক বিচাৰি, আৰু এতিয়া গাড়ীখন ৰখাই কেনে গাড়ীৰ পৰা নুমিলোঁ ৰ'ব। আহি পালোঁ জেগা, আৰু মানুহজনকো লগ পাইছোঁ ৰ'ব, মানে ইফালে সিফালে বিচাৰি পোৱা নাছিলোঁ, একবাৰ সিফালে গ'লোঁ একবাৰ ইফালে গ'লোঁ। তো আহি পাইছোঁ, এতিয়া যাই আছোঁ তাতে, জেগাত যাই আছোঁ, চাই থাকিব। তো সেই গাইজ, তেওঁৰ লগত কথা পাতিলোঁ, আৰু তেওঁ কৈছে আজি নাযায়। আৰু এইবিলাক কি, তেওঁৰ মানে এইবিলাক ফেক্টৰী আছে ইয়াতে, মানে এইবিলাক চোফাবিলাক বনায়, আৰু ইয়াতে বনোৱাও আছে, মই দেখুৱাম ৰ'ব আপোনালোকক। তো এইবিলাক দেখা পাই কেনে আমিও ভাবিলোঁ যে আমিও মানে একযোৰ লৈ যাওঁ। তো একযোৰৰ অৰ্ডাৰ দি দিলোঁ, আৰু ইয়াতে বনোৱাই আছে এইবিলাক দেখিছেনে? কিন্তু এনেকুৱা নালাগে, আজিকালি অলপ বেলেগ ওলাইছে নহয়। তো তেওঁৰ লগত কথা পাতিলোঁ যে মানে সেনেকুৱা চোফাটো পাম নে নাপাম। তো তেওঁ ক'লে পাই যাব বুলি ক'লে। তো ভাবিলোঁ এযোৰ লৈ যাওঁ, নে কি কয়? আৰু ইয়াতে চালোঁ, কিন্তু ইয়াৰে এইযোৰো বেয়া লগা নাই, কিন্তু মোক এনেকুৱা নালাগে, মোক অলপ বেলেগ লাগে। তো এইকেইযোৰত নহ'ব, ভালকৈ চাই ল'লোঁ, কিন্তু ইয়াতে নাই। তো সেইটো কাৰণে মানে অৰ্ডাৰ দিব লাগিব বোলে, সেনেকুৱা বনাই নথয়, মই যিযোৰৰ কথা কৈছোঁ। তো অৰ্ডাৰটো দি দিলোঁ দিয়ক। তো আমাৰ হৈ গ'ল চইচ কৰা, এতিয়া মানে বস্তুটো আৰু কোনদিনা পঠাই ভাত খাবৰ টাইম হৈছিলে, পৰঠাকে খালোঁ আৰু মানে ভাত খাব মনো যোৱা নাই, সোনকালে যাই পাব লাগে। তো যাই আছোঁ, ঘৰত, চাই থাকক।
আৰু ফাইনেলি গাইজ আমাৰ ডাঙৰ আলহী আহি গ'ল আমাৰ ঘৰত আৰু এয়াই হ'ল আমাৰ ডাঙৰ আলহী আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই